আজি বিস্কুট নাই নেকি? নাই দাদা, ঘৰৰ চাউল কেইটাৰ বাহিৰে একোৱেই নাই। হ'ব নোৱাৰো আৰু এইবাৰ কি হয়। মুনু চাহত চেনি দিয়া নাই নেকি? চেনি অকণমানহে আছিল দাদা, নিমখ অলপ দি বনাইছো। হ'ব দিয়া, বন্ধু নুশুনালৈ তেনেকৈ চলিব লাগিব। মুনু মই বাৰীৰ পৰা ঢেকীয়া আনিম। ঠিক আছে হ'ব বাৰু, মই বাচন কেইটা ধুই আনিম। হে ভগৱান, সকলো তোমাৰ ওপৰতে আৰু প্ৰভু। ঘৰত খোৱা বস্তু একো নাই, আনফালে বাহিৰতো যাব নোৱাৰি আৰু তাতে লকডাউনো চলি আছে। দাদা বাহিৰত কোনোবা আহিছে। কোন আহিছে? নাজানো, হাতত কেমেৰা আছে। নমস্কাৰ, কেমেৰামেন প্ৰদীপৰ সৈতে মই ফুকন। লকডাউনৰ সময়ৰ পৰা ৰাইজৰ ওচৰলৈ গৈ আমি ৰাইজৰ দুখ দুৰ্দশাৰ কথা আপোনালোকক জনাই আহিছোঁ। আৰু আজি আমি আহিছোঁ বাক্সা জিলাৰ এখন সৰু গাঁৱলৈ। আহক আমি তেওঁলোকৰ মুখৰ পৰাই সকলোবোৰ জানি লওঁ। নমস্কাৰ। ঘৰত কোন কোন আছে? মই আৰু মোৰ এই ভনীজনী। মা দেউতা? মা নাই, এবছৰমান আগতে মা ঢুকাল। চৰি, তোমালোকৰ দেউতা ক'ত থাকে? দেউতা কৰ্ণাটকৰ এটা কোম্পানীত থাকে, লকডাউনৰ কাৰণে আহিবই পৰা নাই। এই সময়ছোৱা তোমালোকে কেনেকৈ চলি আছা? এসাঁজ খাই এসাঁজটো খাই কেনেবাকৈ চলি আছোঁ আৰু। চৰকাৰী কিবা সাহায্য পাইছানে? বিশেষ নহ'লেও গাঁৱৰ চাকৰিয়ালসকলে কিছু সহায় কৰিছে। আচ্ছা ঠিক আছে, তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিস্মিতা দাস। বৰ্তমান ঘৰত খাবলৈ তোমালোকৰ কি কি আছে? ঘৰত চাউল 2 কেজিমান আছে আৰু একো নাই। সুদা ভাত তোমালোকে কেনেকৈ খাবা? দাদা বাহিৰৰ পৰা ঢেকীয়া আনি দিব, তাকে খাম। তুমি ক'ত পঢ়ি আছা? হয়, মই ক্লাছ 8ত পঢ়ি আছোঁ। আৰু তুমি? হয়, মই HS পঢ়ি আছোঁ। এই বন্ধৰ সময়ত তোমালোকৰ কেনেকুৱা অসুবিধা হৈছে? অসুবিধাটো বহুত হৈছে, বিশেষকৈ খাদ্যৰ ক্ষেত্ৰত। তথাপিও চৰকাৰৰ লকডাউনটো মানিবই লাগিব। এই ক্ষেত্ৰত তুমি চৰকাৰক কিবা ক'বা? ক'বলৈ একো নাই, মাথো এটাই কথা কওঁ যে আমাৰ নিচিনা দুখীয়া মানুহবিলাকক চৰকাৰে কিছু সহায় কৰে। এয়া আপোনালোকে দেখিলেই লকডাউনৰ সময়ত এখন পৰিয়াল কিমান কষ্টত চলি আছে। দাদা এওঁলোকটো আহিছিল। তেওঁলোক টিভি চেনেলৰ পৰা আহিছে। নহ'লে দাদা মানুহে আমাক টিভিত দেখা হ'ব। হয়। দাদা তেওঁলোকে কিমান টকা দিলে? 500 টকা। টকা দিলে ঠিকেই, কিন্তু দোকান পাম ক'ত? সকলো দোকান চোন বন্ধ আছে। দাদা দেউতা কেতিয়া আহিব? দেউতা লকডাউন খুলিলেহে আহিব। দেউতা আহিলে খুব ভাল হ'ব নহয়? নিশ্চয়। দাদা দেউতা আহিলে বোলে
আমাৰ গাঁৱৰ নামঘৰৰ ওচৰত থকা লাইব্ৰেৰীত ৰাখোঁ। তেওঁলোক দূৰৰ পৰা আহিব নহয়, সেইবাবে চৰকাৰৰ নিৰ্দেশৰ মতে তেওঁলোকক পৰীক্ষা নিৰীক্ষা কৰিয়ে ঘৰত আহিব লাগিব। দাদা আমি দেউতাক কেতিয়া লগ ধৰিব যাব পাৰিম? পাৰিম, কিন্তু সামাজিক দূৰত্ব মানি আৰু মুখত মাস্ক পৰিধান কৰি যাব লাগিব। কিন্তু পৰীক্ষাৰ ৰিজাল্ট নোহোৱালৈকে আমি দেউতাক চুব নোৱাৰিম। কিয় দাদা? কাৰণ কৰোণা ভাইৰাছ যদি কোনোবাৰ দেহত থাকে আৰু তেতিয়া তেওঁৰ সংস্পৰ্শলৈ অহা মানুহৰ গাত এই ভাইৰাছ সংক্ৰমিত হ'ব পাৰে। গতিকে চৰকাৰে দিয়া নিৰ্দেশসমূহ আমি মানি চলিব লাগিব। মানে কৰোণা হৈছে এক মাৰাত্মক ভাইৰাছ। গতিকে কৰোণা সংক্ৰমিত নহ'বলৈ আমি মুখত মাস্ক পৰিধান কৰিব লাগিব। বাহিৰত ওলালে দীঘল চাৰ্ট আৰু দীঘল পেণ্ট পিন্ধি যাব লাগিব। আমি হাত বাৰে বাৰে পৰিষ্কাৰকৈ ধুই ল'ব লাগিব। যিকোনো বস্তু খোৱাৰ আগত হাত ডেটলেৰে ধুই ল'ব লাগিব। আনৰ লগত কথা বতৰা পাতিলেও কমেও 1 মিটাৰ দূৰত্ব থাকিব লাগিব। কথাটো মই এতিয়াহে বুজিলো। পিছে দাদা তুমি ইমানবোৰ কথা ক'ত গম পালা? এই সকলোবোৰ কথা মোৰ মোবাইলটোৰে মই গম পাইছোঁ। দাদা কৰোণা ভাইৰাছ যদি আমাৰ দেহত থাকে কেনেকৈ গম পাম? চাওক শুনি, এই কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে কাহ, চৰ্দি, জ্বৰ আৰু উশাহ নিশাহত কষ্ট হোৱাৰ লক্ষণে দেখা দিব পাৰে। বৰ্তমান আমাৰ পৃথিৱীত কৰোণাৰ ফলত লাখ লাখ মানুহৰ মৃত্যু হৈছে আৰু বৰ্তমান বহুত মানুহ চিকিৎসাধীনো হৈ আছে। মুঠতে কৰোণাৰ আতংকত সকলো মানুহ আমাৰ দৰে ঘৰৰ ভিতৰতে সোমাই আছে। কথাটো শুনি ভয়হে লাগিছে। ভয় খাব নালাগে, মাথো চৰকাৰে দিয়া নিৰ্দেশৰ মতে চলিলেই হ'ল। বাৰু মনাখন আনি দিয়া, মই কিবা পাওঁনে নেপাওঁ বজাৰলৈ গৈ চাওঁচোন। লোৱা দাদা। ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।